সাদিকে সরলা তম্বকে কৌমারী গৌরী নারায়ণী নমস্কুতে ভাল বলা কিছু পেরায় ৰাতি কন্যাদান লেখিয়া এটা মহৎ কৰ্ম কৰিলে সেই কন্যাদান সম্প্ৰদান দিয়াৰ অন্তত তেওঁ সেই বিষ্ণু চৌকা বৰ আৰু সেই লক্ষ্মী চৌকা কন্যাই তেওঁ শৰণত এভাগী দুৱাপান দি পেলাই শৰণাগত হৈছে শৰণাগতক পৰিত্ৰাণ কৰক তেখেতলোকৰ যুগ্ম জীৱনক সম্পূৰ্ণ লক্ষ্যমান কৰি মনৰ সকলো সদবিষ্টখিনি সিদ্ধি কৰক লগতে আহিবলগীয়া দিনকেইটাত যদি কোনোবাখিনি যদি গ্ৰহ গতি যদি কোনোবাখিনি যদি দুখালোক আছে সৰ্বদুখমন বৰ্তমান কৰি সুখে শান্তিৰে জীৱনটো অতিবাহিত কৰিবলৈ প্ৰভু ভগৱন্তে গাত শক্তি প্ৰদান কৰায় প্ৰভুৰ ভয় চনতলৰে কৰি দেখা দি যেন কৃপা কৰি যাব লাগে আপোনালোকৰ মহিটো